হেল্ল' ফ্ৰেণ্ড, যদি আপুনি ভাবি আছে জিমত যাম আৰু আপুনি কোনখন জিমত যাম বুলি ভাবি আছে, আমি আৰু আপোনাৰ ঘৰ চন্দ্ৰপুৰতে হয় যদি তেতিয়া আপুনি এখন বহুত ধুনীয়া আৰু ভাল জিম আছে, তো আপুনি যাব পাৰে। আৰু এইখন জিমত ল'ৰা ছোৱালী চবেই কৰিব পাৰে জিম, মানে একো টেনশ্যন নাই। আৰু তেতিয়াহ'লে জিমখনলৈ যাওঁ নে কি কয়? জিমত কি কি বস্তু আছে, কি কি নাই, চব মানে সেইখিনি আপোনালোকে দেখাই দিম। আপোনাৰ যদি ভাল লাগে জিমখনলৈ আহিব পাৰে। বৰ্তমান মই আহি পালোঁ জিমত। এয়া জিমৰ বাৰাণ্ডাত উঠিলোঁ মাত্ৰ। এইটো হৈছে অফিচ ৰুম আৰু এইটো জিমৰ দৰ্জা। ইয়াত লিখা আছে এইবিলাক কৰোণাৰ কাৰণে আৰু সময়বিলাকৰ ইয়াত দিয়া আছে। আৰু এইটো দেখিছে নাই, এইটো জিমৰ বাৰাণ্ডাত লাগি আছে আমাৰ এইটো বক্সিং বেগ। এতিয়া বলক জিমৰ ভিতৰলৈ যাওঁ। জিমৰ ভিতৰত সোমালোঁ। ইয়াত চাই লওক জিমৰ ভিতৰত কি কি আছে। প্ৰথমতে পূৰা 360 ৰাউণ্ডটো দেখাই দিওঁ। ইয়াত দেখা পাইছে এইবিলাক কিমান ডাম্বেল, পূৰা একদম বহুত ডাম্বেল আছে। আৰু এতিয়া চাই লওক ক'ত কেনেকুৱা বস্তু আছে। প্ৰথমতে মই ট্ৰেডমিলটোৰ পৰা আৰম্ভ কৰোঁ। এইটো যে দেখা পাইছে এইটো ট্ৰেডমিল বুলি কোৱা হয়। ইয়াত মানে কি কৰে, দৌৰিব পাৰিব আপুনি আৰু লগতে খোজকাঢ়িব পাৰিব। চবেই মানে এইটো ইষ্টেবল কৰিব পাৰিব। আৰু ইয়াত আৰু এইটো লগতে আছে ইয়াত চাইকেল। ট্ৰেডমিলৰ লগতে আছে এইটো এটা পূৰা একদম বডি এক্সাৰচাইজ কৰা মেচিন। এইটোত আপুনি কৰিলে পূৰা ফিট হ'ব পাৰিব। আৰু তাৰপিছত আছে এইটো লেগ পুল ডাউন বুলি কয়। এইটো বেকৰ এক্সাৰচাইজ কৰা হয় ইয়াত। চাই লওক ভালদৰে। আৰু বেকৰ পিছত ইফালে দেখা পাইছে আপুনি এইবিলাক চেষ্টৰ মেচিন বুলি কয়। ইয়াত চেষ্ট মাৰিব পাৰে। এইটো কি মেচিন দেখিছেনে আপুনি? এইটো হৈছে পেট কমোৱা মেচিন। আৰু মানে মানুহবিলাক টাউনত যদি শকত থাকে আৰু ইয়াত মানে মেচিনটো এইটোত পেটটো অলপমান লুজ কৰা হয়। আৰু ইয়াত চাই লওক। বাবু কেনেকুৱা লাগি আছে? ভালে লাগি আছে। এয়া আমাৰ শিবুদা, যিয়ে মানে ফিট থাকিবৰ কাৰণে সদায় এইটো এক্সাৰচাইজ কৰা হয়। আপোনালোকক অলপ কথা কৈছিলোঁ মই এইটো এক্সাৰচাইজ কৰাৰ কাৰণে। এয়া শিবুদা আহি এইটো এক্সাৰচাইজ পূৰা লাগি আছে। শিবুদা, আপোনাৰ কিমান বছৰ হ'ল জিম কৰা? কৈ দিয়ক একবাৰ। এবছৰ হৈছে। দিয়ক, আপুনি ইয়াত জিম কৰি কেনে পূৰা ছেটিছফাইড নে? ভাল লাগিছে। দিয়ক, আপুনি কিবা ক'ব বিচাৰিব নেকি? নতুন কোনোবা আহিব বিচাৰে যদি আহিব পাৰে, বহুত ভাল। দিয়ক, কৰক। আহি প্ৰথমতে বুক ডাউন, চিলিং আৰু এইটো এটা এক্সাৰচাইজ, এইটোও কৰিব লাগে। চব কি ধুনীয়াকৈ কৰি আছে। এইটো দেখিছেনে আপোনালোকে? এইটো একদম ফ্ৰী আৰু গছৰ দৰে দেখা হয়। ইয়াত মানে প্লেটবোৰ সজাই ৰখা হয়। আৰু ইয়াত বহুত ধৰণৰ প্লেট আছে 10 কেজি, 15 কেজি। আৰু এইটো প্লেটটো দেখিছেনে? এইটো 25 কেজি প্লেট হয়। আৰু এইবিলাক এপছৰ কাৰণে ইস্তেমাল কৰা হয়। বহুত ধৰণৰ কিবাকিবি আছে ইয়াত। আৰু এইটো মেচিন ৰিষ্ট মেচিন বুলি কোৱা হয়। ইয়াত দেখা পাইছে এনেকৈ এইটো মাৰা হয়। তাৰপিছত আপোনালোকে চাব, এইটোত এই এটা প্লেটত 5 কেজিকৈ আছে। এইবিলাকৰ পিছত ইয়াত এটা ডাঙৰ বল দেখা পালোঁ। এই ডাঙৰ বলটো হৈছে মানে এপছৰ এক্সাৰচাইজ কৰা হয়। আৰু এইটোত পূৰা এনেকৈ বহিব পাৰি। এই ডাম্বেলবোৰৰ লগতে আছে আমাৰ শিবুদা, আৰু দেখা পাইছে বাইচেপ মাৰি আছে। শিবুদা কিমান কেজি বাইচেপ মাৰিছে? 12 কেজি। বা আমাৰ বিকি কিমান কেজি মাৰে চাই লওক। শিবুদাই মাৰিছিল 12 কেজিটো, বা বিকি 15 কেজিলৈ মাৰি আছে। চাওক, ইয়াত মানে জিমত মানে শৰীৰটো ডাঙৰ মেইন বস্তু নহয়। ইয়াত মানে পাৱাৰটো মেইন বস্তু। আপোনাৰ পাৱাৰটো থাকিলে চব মানে ধৰণৰ মানে ৱেইট মাৰিব পাৰিব আপুনি। আৰু পাৱাৰটো আহি যায় লাহে লাহে। এদিনত মানে কোনে মানে নিশিকে আৰু পাৱাৰটো লাহে লাহে আহি যাব। আপুনি জিম কৰিলে পাৱাৰটো নিজে নিজে আহি যাব। এতিয়া মই চিধা যাম এইটো লেগ মেচিনলৈকে। এইটো দেখা পাইছেনে? ইয়াত শুই কিনে মানে লেগ মেচিনত মাৰা হয়। আৰু এইটো ইয়াত এনেকৈ শুই ল'ব লাগিব। আৰু ইয়াত ছাইডত আছে, এইটো এনেকৈ গুচাই দিব লাগিব। ইটো ছাইডতো এটা থাকিব, এইটো গুচাই দিব লাগিব। তাৰপিছত দেখা পাইছে এনেকুৱাকৈ মাৰিব লাগিব। আৰু
তাৰপিছত মাৰা হোৱাৰ পিছত এই বস্তুটোত আনি কিনে চিধা আৰু লগাই দিব লাগিব। লগাই দিয়াৰ পিছত এই বস্তুটো এনেকৈ থাকি যাব আৰু মোৰ মানে এটা পাৰ্চনেল অপিনিয়ন দিওঁ আৰু এইটো জিমটোৰ বিষয়ে। মানে এইটো জিমটোত মানে বস্তুবিলাক বহুত মানে পৰিপাটিকৈ ৰখা হৈছে আৰু মানে জিমটো বহুত চাফা আৰু এইটো কিছুমান বস্তু ভাল লাগিছে আৰু জিমটোত মানে ফটো কিছুমান মাৰা আছে কি ধুনীয়া ধুনীয়া আৰু একদম ইয়াত লিখা আছে ভেনাছ জিম বুলি। তাৰপিছত ইয়াত লগতে এখন জাপি আছে আমাৰ। তাৰপিছত ইয়াত দেখিছে এইবিলাক ফটো আছে। ছাইডত এইটো দেখিছেনে ৱালত পূৰা ডাঙৰ কৰি আছে, এইটো একদম পূৰা ভেনাছ জিম বুলি লিখা আছে ইয়াত। আৰু জিমটো চাই কেনেকৈ পালে আপোনালোকে কমেণ্টত কৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনে জিমত ডাম্বেল কিমান কেজিলৈকে আছে আমি এইটো বিষয়ে চাই লওঁ। ইয়াত ডাম্বেল পূৰা একদম সৰুৰ পৰা একদম ডাঙৰলৈকে সজোৱা আছে। এনেকৈ একদম সৰু 5 কেজি 2 কেজিৰ পৰা আছে ইয়াত। আমাৰ এইটো দেখাই দিছোঁ 2.5 কেজিৰ পৰা আৰম্ভ হৈ কিনে একদম বুঢ়া আছে। আৰু ইয়াত একদম লাষ্ট এইটো 30 কেজি, 30 কেজিটো একদম লাষ্ট। মই ভেনাছ জিমত প্ৰথমতে আহি মাৰিম 60 কেজি। আৰু ইয়াত মাৰাৰ কাৰণে প্ৰথমতে বেল্টটো লগাই ল'ব লাগিব। বেল্টটো লগাই ল'ব পাৰোঁ। বেল্টটো লগাই ল'লোঁ ইয়াত প্ৰথমতে। তাৰপিছত মাৰিম এনেকুৱা। প্ৰথমতে জিম কৰা অভ্যাস আছিলতো, সেইকাৰণে ৱেইটটো দাঙিব পাৰিছোঁ বাৰু, একো নাই। এনেকৈ মাৰা হয়। ৱেইট আছে কিন্তু দেই, বহুত দিনৰ মূৰত মাৰিছোঁতো, অলপ ভাৰী ভাৰী যেন লাগিছে আৰু। এইটোত লেগ মেচিন বুলি কয়। ইয়াত মানে আপুনি স্কট মাৰিব পাৰে। জিমৰ পৰা ওলালোঁ, এতিয়া ওলাই কিনে এতিয়া অফিচত যাম। অফিচত সুধিম যে মনোজ দা আছে তাতে, মনোজ দা এবাৰ হাই বুলি কৈ দিয়া। ইয়াত মানে ল'ৰাটো জিমত আহিব পাৰে আৰু এইটো আমাৰ চন্দ্ৰপুৰ ভেনাছ জিমটোত ছোৱালীও আহিব পাৰেনে? ছোৱালী অভিয়াছলি পাৰে, ছোৱালীও আহিব পাৰিব ইয়াতে। ল'ৰা ছোৱালী দুয়োটাকে ট্ৰেইন কৰা হয়। আৰু ইয়াত মানে জইনিং ফিজটো কিমান হয়? জইনিং ফিজ আমি বেচিকেলি লৈ আছোঁ এতিয়া 1000 লৈ আছোঁ ফাৰ্ষ্ট ষ্টাৰ্টিঙত, আৰু মান্থলি তেখেতসকলে 500কৈ ইনষ্টলমেণ্ট পে'মেণ্ট কৰিব লাগিব। দিয়ক, ঠিক আছে। আপোনালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিছে ন, অকণমান হ'লেও যদি ভাল লাগিছে, প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিবচোন। মোৰ এইটো মানে নতুন চেনেল হয়। আপোনালোকে যদি অকণমান সহায় জনায় তেনেহ'লে মই আৰু আগুৱাই যাব পাৰিম আৰু প্লিজ অকণমান ছাপোৰ্ট কৰি